हेलो फ्रेंड्स की खबर आशा करूँ সকলোৱে ভালেই আছে। এতিয়া যেহেতু বানপানী হৈ আছে অসমৰ প্ৰায় সকলোবিলাক জিলাতে বানপানী বেছিভাগ গাঁৱেই বানপানীৰ তলত ডুব গৈছে। আশা কৰিছোঁ আপোনালোক সকলোৱে সুকলমে আছে বুলি আৰু যাতে ভালে থাকে সুস্থ থাকে তাৰে দোৱা প্ৰাৰ্থনা কৰি আছোঁ। আজি অলপ ওলাই গৈছিলোঁ বানপানী চাবলৈ। আমাৰ মানুহবিলাকৰ ইমান অৱস্থা বেয়া হৈ আছে। আমাৰ এইফালে কেনেকুৱা হৈছে বানপানী কিমানখিনি হৈছে তাকে চাবলৈ গৈছিলোঁ আৰু অলপ ক্লিপ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। এয়া চাক পানীৰে ভৰপূৰ চব জেগা আৰু মানুহবিলাক দেখিছেনে কেনেকৈ থাকি আছে, দেখি ইমান বেয়া লাগিছে। মানুহৰ লগতে জীৱ জন্তুবিলাকৰো ইমান কষ্ট, খোৱা বোৱাৰ অভাৱ, খোৱা পানীৰ অভাৱ, কিমান যে অভাৱ অনাটন দেখি ইমান বেয়া লাগিছে। কেতিয়া যে এইটো সমস্যাৰ সমাধান হ'ব নাজানো। এই সমস্যাটোৰ সমাধান অতি সোনকালে হ'ব লাগে। ইমান কৃষকৰ ইমান ক্ষতি হৈছে, ইমান ঠাই কৃষিভূমি পানীৰ তলত ডুব গৈছে। কেতিয়া যে এইটোৰ সমাধান হ'ব নাজানো, কেতিয়া ভাল হ'ব। এইবিলাক অলপ চাই চিতি মানুহৰ লগত কথা পাতি লৈ পেলাই আকৌ মাছ মাৰি আছে সকলোৱে। এইটো কৰি সিহঁতে আচলতে বহুত আনন্দ পায়। মাছটো মাৰি মাছ উঠক নুঠক সিহঁতে এইটোৰ পৰা এটা আনন্দ লৈ আছে। এইটো চাই ভালেই লাগিছে, পজিটিভ হৈ আছে। বহুতো মাছমৰীয়াই মাছ মাৰি আছিলে আৰু তাকো চালোঁ। এফালে সেইফালে ঘূৰি চালোঁ, স্কুলবিলাকো পানীৰ তলতে পুত গৈছে। কি যে এটা অৱস্থা, খুব দুখ লগা এটা অৱস্থা। সেইবিলাকেই চাই আছিলোঁ। বেছিভাগ মানুহৰ ঘৰ দুৱাৰ এইফালে মাজে মাজে আপোনালোকে ধৰিব পাৰিছে নেকি নাজানো। এই ঘৰবিলাক আচলতে একদম পানীৰ তলত গুচি গ'ল। তাৰপিছতে কি ল'ৰা ছোৱালী কিবা কিবি কিনিব আৰু সিহঁতে দোকানৰ পৰা অলপ কিবা কিবি খালে আৰু এইফালেও মই ঘূৰি চায়ে আছিলোঁ পানীবিলাক, ঘৰ দুৱাৰবিলাকৰ অৱস্থা চাই আছিলোঁ। ইমান পানীৰ মাজত কেনেকৈ খাই আছে, শুই আছে, বহি আছে। বহুতো আকৌ স্কুলতো ঠাই লৈছে, শিবিৰ পাতি লৈছে স্কুলত। সিহঁতে কৰা ধানবিলাক ইয়াতে শুকাই আছিলে। আজিৰ পৰা অৱশ্যে পানী অলপ কমি আছে, সেইটো কাৰণে অলপ ভালো লাগিছে মনটো। আৰু এইফালে ভাইটিয়েও অলপ মাছ মৰাৰ কাৰণে চেষ্টা কৰি আছিলে। সি কিন্তু নোৱাৰে দাঙিব, তথাপিও কৰি আছিলে চেষ্টা। আৰু তাৰপিছত আৰু এক বেলেগ ফালে আহি গ'লোঁ। এইফালে নদীৰ দলংটো দেখিছে চাগে আপোনালোকে। দলংটো বহুত দূৰত আছিলে নদীৰ পৰা। কেনেকুৱা যে ওচৰ চাপি আহি আছে, আমি নৈপাৰীয়া মানুহবিলাকৰ ভয়ে হৈ গৈছে। কেতিয়া ভাঙি দিয়ে আমাক ঠিক নাই। সকলোৱে দুৱা আশীৰ্বাদ কৰিব যাতে বানপানীৰ কবলত থকা মানুহবিলাক অতি সোনকালে ৰক্ষা পায়। আৰু আজিলৈ ইমানখিনিয়ে। আমি আমাৰ ওচৰে পাজৰে থকা বানপানী হোৱা ঠাইকেইখন দেখাবলৈ আপোনালোকৰ লগত চেষ্টা কৰিছোঁ। সকলোৱে সুস্থ থাকক, ভালেই থাকক তাৰে কামনা কৰি আজি মই ভিডিঅ'টো এইখিনিতে শেষ কৰি দিম। আপোনালোকৰ ফালে বানপানী হৈ আছে নেকি জনাব কমেণ্ট কৰি। আৰু সকলোলৈ দুৱা থাকিল। এইখিনিয়ে আছিলে মোৰ ভিডিঅ'টো।